চেণ্ডেলৰ মালা খোৱা গায়ক যে লগত মোকো খাবাকে মাতছে আৰু আপোনাৰ গুড নিউজ এটা নাপালো বাৰু লগ পাম দিয়ক তাকে এতিয়াতো নেইবাৰে হ'ম আৰু গতিকে আজি মানুহজনী ভাগ তো হেই গাইজ ৱেলকাম বেক টু আৰু এটা মোৰ নতুন ব্লগত মানে আপোনালোকে গমে পাইছে মানে ভিডিঅ' এটা চাইছে যদি গমে পাইছে মই ছিকিমৰ পৰা জাষ্ট কালি আহি পাইছোঁ আহি পাই মানে গাড়ীখনৰ অৱস্থা একদম বেয়া হৈ আছিল ভিডিঅ'টোৰ ৰুমত ষ্টাৰ্ট নকৰিলোঁ মানে এই উঠাওঁতে দেৰি হ'ল আৰু মোৰ এনেও উঠাওঁতে দেৰি হয় গাড়ীৰ অৱস্থা চাওক লেতেৰা হৈ কি হৈ আছে ভিতৰ ফালেও কিবা কিবি হৈ আছে একদম পুৰা ভেকুম চেকুম মাৰবা দিছোঁ এনেকুৱা মানে থাম্বনেইল চাই কিনে গমে পাইছোঁ বোধহয় আজি বিশেষ মানুহ এটা লগ পাম তাৰমানে অলপ ভাইৰেল মানুহ এটা লগ পাম বোধহয় মানুহজনক আপোনালোকে চিনিয়ে পায় চিনি পাবই অভিয়াছলি চিনি পাব অসমত এতিয়া বহুত ভাইৰেল হৈ আছে তেখেত তো তেখেতৰ লগত এটা সৰু চাই কিবা এটা শ্বুট আছে বোধহয় তেখেতে কোৱা মতে তো গাইজ গাড়ী ধোৱা চোৱা কৰি লৈ মানে মই জাষ্ট যাই আছোঁ এতিয়া টোল গেটৰ ফালে মানে ঋতুদা ইয়ালৈকে আহিব অহাৰ পাছত চাওঁ কি কৰোঁ মোৰ গাড়ীখন লওঁ না নলওঁ আৰু চাওঁ আৰু বাকী কিবা কিবি অলপমান ল'ব দিছে অলপমান সৰুকৈ যিহেতুকে জানুৱাৰীৰ মাহত প্ৰথম লগ পাই আছোঁ তো সৰুকৈ খানা এটাও খাই দিম নেকি এনেকুৱা ধৰণৰ ভাবি আছোঁ আৰু বাকী বলকচোন আপোনালোকে গম পাবয়ে কি কৰোঁ কি নকৰোঁ বাকী শ্বুটিংটো কিহৰ সেইটো ছাছপেঞ্চত আছে একচুৱেলি মেইন কথাটো ক'ব গ'লে ময়ে ভালকৈ গম নাপাওঁ তো এইটো টোলগেট আহি পালোঁ চ' গাইজ মেহেৰকো মানে ৰুমৰ পৰাই উঠাই ল'লোঁ ই মালটো উঠাওঁতে দেৰি কৰি দিলা আমাৰ কথা এটা আছে নহয় শুই থকা ইয়ালে হাত ধৰবা নোৱাৰে মোৰ আৰু এটা নিজা কথা আছে শুই থকা মানুহে পইচা মাল কামাব নোৱাৰে আৰু মাল কামাব নোৱাৰিলে পৃথিৱীত একো ভাল কাম নাই কি কৈ পেলো মাল কামাব নোৱাৰিলে পৃথিৱীত ভাল কাম নাই ঠিকেই কৈছোঁ এতিয়া কিমান বা ক'লা ঋতুদাহঁতক ফোন কৰা নাই মোক অলপমান সৰু চাই ক'লোৱে মই তেতিয়া সৰু চাই পাৰ্টি এটা হ'ব মানে পাৰ্টি মানে কি একচুৱেলি মাংস অলপমান ল'বা দিছি এনে যিহেতুকে শ্বুট এটা হ'ব দুপৰীয়া টাইম ভাতও খাব লাগিব সেনেকৈ মই অলপ মাংস চাংসখিনি লৈ কিনে ৰেডি কৰি থৈ দিম তাৰপিছত আহি পাই কিনে বাকীখিনি ঋতুদাৰ মুখে দিয়ে কথাখিনি ওলাই আছোঁ ত' গাইজ মানে মই টোল গেটত ৰখি থাকলোঁ দাদাই বোলে ঘৰ যায়ে পাইছে আৰু আপোনালোকে যিসকলৰ তাত ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব অলপমান ৰিকুৱেষ্ট কৰিলোঁ বুলিয়ে ধৰক আৰু কাৰণ কি অলপ হ'লেও আমাৰো ভাল লাগিব কাৰণ কি হয় বেছিভাগ দেখা পাইছোঁ যে আপাৰ আছামৰ ফালৰ বা আৰু নলবাৰী চাইডৰ মানুহখিনিক তাৰমানে কি হয় এনেই কিবা ভিডিঅ' বনালে তাৰ গোটেই মাহখন মানুহে ছাপোৰ্ট কৰে কিন্তু আমাৰ নাই বেলেগ নহ'লেও সিহঁতক ছাপোৰ্ট কৰে আমাৰ মানুহখিনিৰ কথাটো কি হয় বেয়া পালি গালিও দি ক'ব লগা নাই মইতো ভাল ভাল কৈ দিম মই নিজে মই সেনাই মানুহ এইখিনি জেগা পাই কিনে মোৰ কিন্তু মুদবা মন গেল বে সেইটোৱে কৈছোঁ মুদা লাগছি জাগা দেখা পাই চাওকচোন এটা বস্তু মোৰ ফালে দেখাওক আপাচলিৰ কিন্তু এটা বস্তু আছে দেই মানে বাকী কিবা হওক বা নহওক ক'ৰবাত যাই আছে ক'ৰবাত কিবা কৰি আছে এটা যদি মোটা লগা বুলি কৈছি আৰু এটা তোৰ মোটা লগাটো খাটাং তাৰমানে এইটো মানে হেৰি এই জাগা চাই কি ধুনীয়া লাগিব এইখিনিত গ'লো আৰু আপাচলিৰ এটা তাৰমানে বম হে আছে আহক মানে কি আমি নিজে কৰিম আৰু যাব আৰু গাইজ ফাইনেলি আহি পালোঁ সেই জেগাখিনি আৰু সেই বিশেষ মানুহটোৰ ওচৰত আৰু দুটামান টুইষ্ট আছে বাৰু দেখাই আছোঁ সেই টুইষ্টখিনি আৰু সেই বিশেষ ঘৰটোৱে হ'ল এইটো খুলিব পৰা নাই লগ এখন লগ নাজানো কাই খুলিব আৰু চাং আমি যাই কিনে এতিয়া কি দেখোঁ গান গোৱা আৰু মোক আছে মাংস চাংস লৈ আহিছোঁ পাৰ্টি তাবাকে
Hey John. Happy New Year. Thank you, bhai. Same to you, bro. Iman jero lok ekdom salia jere pilis aje. Ha? Hoisu Sikimor pora. Ba, mor kan apnar nai. Kya nim phone korsilu receive Kom se kom ha ta anibo parila bhai. Hobo ha beteo bhai. এ তার মাথা এই বিখাবো ভিডিও চলি আছে নি ভিডিও চলি আছে ও নাও ইউ আর এ ব্লগার এতিয়া ব্লগার বঢ়িয়া বঢ়িয়া কংগ্ৰেচুলেচন তো আপোনালোকক যি বিশেষ ব্যক্তি এজন ভাইৰেল বিশেষ নহয় দেই ভাইৰেল ব্যক্তি এজনক লগ কৰাই দিম বুলি কৈছিলো তো এইজনে কাই চিন নাপাই এতিয়া অসমত আজি কি কি হ'ব তাৰমানে কি কি হিচাপৰ ভিডিও মানে এটা গায়ক কৈছো না অ তাকে তো এই চেন্ডেলৰ মালা খোৱা গায়ক যে লগত মোকো খাবাকে মাতছে আৰু তুমি যেটো বজাব জানা ভাই এটো টেলেন্টটো বডি নাজানে মই সবকে বজাই দিম মই তাকো কিবা বজাম এটো নহয় মই বজাম আৰু কিবা বজাম কিবা বজাব দে এই গানটো লব লাগিব আৰু গানটো আজি শুটিং আছে দুদিন পিছত ৰিলিজ দি আছো ওকে ডান গেলা বুলি গলা গেলা তো বলকচোন ওপৰত আৰু কি কি ওপৰখিনি দেখাম এটো হল এখন বেলকনি তাৰ মানে এটো এনেকুৱা এটা ঘৰ এটো ইমান ইমান পাৰ্টি কৰিছো তাৰ মানে এই জায়গাখিনি ৰাতি তো চাওক ভিউ চাওক নাজাৰাটো আপোনালোকক দেখালোৱে কিন্তু এই বৰ্তমান ইয়াতে সেটআপখিনি চলি আছে কি হ'ব আপোনালোকে আইডিয়া কৰি চাওক অলপমান কেমেৰা চেমেৰা দেখা পাই অলপ আইডিয়া কৰিব পাৰিছে বাকি দুই এজন চিনাকি মুখ আছে দাদা হ্যাপি নিউ ইয়ার সবকে বাকি সেটআপখিনি হৈ লওক তাৰ পাছত আমি কন্টিনিউ কৰি হৈ গল নেকি সেটআপ কমপ্লিট বাকি এতিয়া কেনেকৈ কি হয় অলপ দেখাই আছো আৰু বাকি গোটাইটো দেখাব নোৱাৰো এটো দাদাহঁতৰ ইউটিউব চেনেলত আহিব মই লিংক সিং দি দিম আৰু তেওঁলোকৰ আৰু বহুত ভিডিঅ আছে সেইবিলাকো চাব পাৰিব ওই দুরা এই আমার ভাইরাস আজি ফার্স্ট ভিডিও করব এই ফার্স্ট ভিডিও দেখা হবে এর ভাইরাস মই দেখাই আছো মা লোকে বদলাই লিছে লোকে একদম ধুনিয়া আজি অলপ রকস্টার করব এই ধুনিয়া এই পরিবেশ ধুনিয়া মানে এনো আছে এইটুদা গোটেই বিলাকৰ লগত করব আৰু ফার্স্ট ভিডিও ভাইরাস চাইলে গাইস এটা টুইস্ট থাকা বুলি যে কৈছিলো আমার শুটিংৰ মানে ভিগুদা হঠাৎ লগ পালো হেল্ল হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার ভাই ভালো আপোনাৰ গুড নিউজ এটা শুনা পালো লগ পাম দিয়ক তাকে এতিয়াতো নিউবাৰে হ'ম আৰু গতিকে আজি মানুহজনী ভাগৰ বাৰ্থডে আছিলে ও বাৰ্থডে আছিল নেকি বাৰ্থডে ও বৌ এটা আহিব নাই নেকি পূজা কৰি আছে ও সেই বাৰ্থডে স্পেশাল হিচাপত মানে লোৱা গ'ল আৰু এইটো আচ্ছা ঠিক আছে বাকি ইয়াতে আজা হৈ থাকিলে লগ পাই থাকিম এতিয়া আৰু নেইবাৰ আৰু এতিয়া দিয়ক ঠিক আছে শুভেচ্ছা থাকিল তোমাৰ সকলো দৰ্শকলে থাকিল ইংৰাজী নৱবৰ্ষৰ হিয়াৰ পৰা শুভেচ্ছা আৰু আগন্তুক মাঘ বিহুৰ হিয়াৰ পৰা শুভেচ্ছা আৰু মৰম দিয়ক ঠিক আছে সো গাইস ফাইনালি আমার শুটিং খতম হল এটা কি আমার ক্যামেরাম্যান নামটো কৈ দিয়া মৃন্ময় শৰ্মা আমার ডাইরেক্টর দাদার নামটো কৈ দিয়া মোৰ নাম মিতুপৰ্ণ চক্ৰৱৰ্তী মোৰ নাম বিশাল বৰদুৱাজ বাৰু দাদা জাকিৰ দা বাকি ভিডিওটো ইমানতে এন্ডিং কৰি লওঁ ভাত চাটো খাব লাগে টাইমটো বহুত হৈ গ'ল কিমান হ'ল 5:38 হ'ল এতিয়া মানে ভোক লাগি একদম কিবা হৈ আছে ৰাতিপুৱাৰ পৰা একো খোৱা নাই ইমানতে শেষ কৰিলোঁ আৰু বাকী ভিডিঅ' মানে এইটো যিটো ভিডিঅ'টো ফাইনেল ভিডিঅ'টো আহিব এই ভিডিঅ'টো আপোনালোকে পাব মই বাৰু লিংকটো আপডেট কৰাই দিম ৰিদীপ দা আপোনালোকৰ চেনেলতে পাব ন আপোনালোকৰ চেনেলত পাব ন ভিডিঅ'টো ঠিক আছে কেতিয়া মানে ৰিলিজ দিব এতিয়া জাস্ট শুটিংটো শেষ হ'ল যিহেতু 3-4 দিন এডিটিঙত ধৰা আৰু তাৰপিছত যেতিয়া কয় লাগে হ'ব মই আপডেট কৰাই দিম বাৰু কেতিয়া দিয়া যায় মোৰ চেনেলটো মই লিংক দি দিম বাকী এওঁলোকৰ চেনেল কেতিয়াও ছাবস্ক্ৰাইব কৰিলেও মই হেৰি কৰি দিম চেনেলৰ লিংক কেইটা দি দিম তাতে ঠিক আছে আজিৰ কাৰণে এৰিলোঁ বাই বাই